প্ৰথমে মই আজি এক সমবেত হোৱা সকলোলৈ মই সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মহোদয় আৰু আমাৰ কেন্দ্ৰীয় মহিলা সমিতিৰ কাৰ্যকৰী সভানেত্ৰী আৰু সম্পাদিকা মহিলাই ইতিমধ্যে কৈছে, আৰু আমি আমাৰ সকলোৱে জ্ঞাত আমি আজি কিয় উপস্থিত হৈছোঁ। আমি ইয়াত আটাইতকৈ দীঘলীয়াকৈ ৰাজত্ব কৰা 600 বছৰীয়া ৰাজত্বৰ আমি একোজন আমি সংগ্ৰামী ৰূপে আজি ইয়াত থিয় দিছোঁ। কিহৰ কাৰণে? আমি যিটো আজি দীৰ্ঘদিন ধৰি 600 বছৰীয়া ৰাজত্বৰ যিটো আমাক প্ৰতিবাদ লাগে, আমাক যিটো অধিকাৰ লাগে, সেয়া আমাক চৰকাৰে দিয়া নাই। তাৰ কাৰণে আমি এইটো প্ৰতিবাদ সাব্যস্ত কৰিবলৈ উপস্থিত হৈছোঁ। আৰু মই বিশেষ নকওঁ, যদি আমাক চৰকাৰে 29 নৱেম্বৰৰ ভিতৰত আমাক যিটো আমি পাব লগা ন্যায়, যিটো অধিকাৰ নিদিয়ে, তেতিয়াহ'লে আমাৰ এই সংগ্ৰামী কাৰ্যসূচী অব্যাহত থাকিব। আৰু আগন্তুক আমাৰ যি 26ৰ নিৰ্বাচন, সেই নিৰ্বাচনৰ হয়তো যিটো বৰ্তমান স্থিতি সেইটো হয়তো সালসলনি হৈ যাব আৰু আমাৰ এই আন্দোলন অব্যাহত থাকিব। ধন্যবাদ। তাইবা জিন্দাবাদ।